কৰি থাকোঁতে সময়বোৰ পাৰ হৈ গ'ল টাউনলৈ গৈছিলোঁ বজাৰ কৰিলোঁ যেহেতুকে কাইলৈ ছোৱালীৰ বাৰ্থডে আৰু এতিয়া বাজিছে 10টা আপোনালোকে চাগে ভাবিছে এই ৰাতিনো কেলৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিছে মই এইটো কাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ যিহেতুকে মই এতিয়া ছোৱালীৰ বাৰ্থডে কেক বনাম ঘৰতে বনাম বুলি ভাবিছোঁ আৰু সেইটো কাৰণে ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাম সেইকাৰণে আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ মানুহজন শুবলৈ গৈছে ইফালে ছোৱালী ভাগৰ লাগিছে সিহঁতৰো ছোৱালী স্কুল গৈছিলে দুইজনীয়ে শুলে আৰু এতিয়া মই অকলে আছোঁ আৰু মই নিজে যিখিনি পাৰোঁ আপোনালোকক দেখুৱাম বাৰু তেনেহ'লে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ এতিয়া মই অকলে কেক বনাই আছোঁ মই গোটেইখিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ যিহেতুকে মোবাইলটো নিজেই ধৰি ভিডিঅ' কৰিবলৈ অসুবিধা হয় যিমানখিনি পাৰিলোঁ আপোনালোকক দেখুৱালোঁ এইটো কেকটো ৰেডি হৈ গ'ল আৰু এনেকৈ বনালোঁ আৰু যিহেতুকে বহুত ৰাতি হৈ গ'ল এতিয়া যিমানখিনি পাৰোঁ সিমানখিনি আপোনালোকক দেখুৱালোঁ এয়া পাছদিনা সদায় দৰে এনেকৈ বন্তি চাকি গছ জ্বলাই দিনটোৰ আৰম্ভণি কৰিবলৈ আগবাঢ়িলোঁ যিহেতুকে আজি ছোৱালীৰ বাৰ্থডে ভগৱানে যাতে আমাৰ লগতে তাইৰ দিনবোৰো ভালে ভালে পাৰ কৰক আপোনালোকেও আশীৰ্বাদ কৰিব তাইক এয়া আমাৰ মানে ডাঙৰ ছোৱালীৰ বেছি ফূৰ্তি যিহেতুকে ভনীয়েকৰ বাৰ্থডে তাই একদম বেলুন ফুলোৱাত লাগি গৈছে মানে আমাতকৈ ব্যস্ত তাইয়ে বেছি বৰ বিশেষ ডাঙৰকৈ চেলিব্ৰেশ্যন কৰা নাই বাৰু তথাপিও এইখিনিয়ে বহুত ফেমিলিৰ লগত এইখিনি চেলিব্ৰেশ্যনেই বহুত নহয় জানো বহুত মনটো ভাল লাগে আৰু এনেকৈ আৰু এতিয়া এয়া মাহ প্ৰসাদখিনি ৰেডি কৰিলোঁ এয়া দেখা দিছোঁ মানে হোমৰ কাৰণে যিখিনি বস্তু লাগিব সামগ্ৰী লাগিব সেইখিনি গোটেইখিনি এটা কেৰি বেগত ভৰাই থৈ দিছোঁ আৰু এয়া বুট মগু আৰু এনেকৈ যোগাৰ পাতি কৰিছোঁ আৰু যিহেতুকে পূজাৰী আহিবই আৰু ওচৰৰ বাইদেউ এজনীয়ে এনেকৈ অলপমান সহায় কৰি দিছে এয়া পূজাৰী আহিলে আৰু তেওঁ বস্তুবোৰ যোগাৰ পাতি কৰিছে মা বহি আছে ওচৰত আৰু এনেকৈ আৰু ভাবিছোঁ ভগৱানৰ পূজা ভাগ কৰি লওঁ দিনটো বৰ বিশেষ একো নাই পূজাখিনিয়ে মেইন আছিলে ভাবি থৈছিলোঁ তাইৰ বাৰ্থডেত কৰিম বুলি সেইকাৰণে আজি এইখিনি কৰিলোঁ আৰু আপোনালোককো দেখুৱাই দিলোঁ তেনেহ'লে আপোনালোকে চাই থাকক ভিডিঅ'টো बाली कलर में भरा हुआ है रेडी करने से अच्छा रहेगा लकड़ी कहाँ है ये लकड़ी अच्छा लगेगा আমাৰ ডাঙৰ ছোৱালীৰ এক্টিং চাওকচোন এনেকৈ আৰু কেকটো এতিয়া পূজা হৈ গ'ল এতিয়া কেকটো ভাবিছোঁ একেবাৰে কাটি দিওঁ যিহেতুকে এওঁৰ গা একদম ভাল নাই এওঁ শুই আছে আৰু অকণমান সময় আহিছে বাৰু তেওঁৱে ভিডিঅ' কৰি আছিলে আৰু কেকটো এনেকৈ কাটিলোঁ ছোৱালীয়ে কেকটো কাটিবই বিচৰা নাই কেকটো কাটিলে হয় কিন্তু তাই কেকটো একদমেই মুখত নিদিলে গম পায়নে পিছতহে খাইছে মানে কিন্তু তাইৰ বহুত ফূৰ্তি এইকণতেই এয়া বাৰ্থডে বুলি বনাইছিলোঁ পুৰি পায়স মিঠাই আৰু পনীৰ বনাইছিলোঁ বাহিৰা মানুহ কোনোৱেই নাই আমাৰ ঘৰৰ মানুহকেইটাই খালোঁ আৰু দিনটো এনেকৈ অলপমান ফূৰ্তি কৰিলোঁ যিহেতুকে মানুহজনৰ গা বেয়া হৈ আছিলে সেইকাৰণে গধূলিলৈ মই একোৱেই নথলোঁ আৰু যিখিনি পাৰোঁ আপোনালোকক দেখুৱালোঁ আশা ৰাখিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে হেল্ল' এভৰিৱান গুড মৰ্ণিং বাৰ্থডে ব্লগটো কেতিয়াবা ষ্টাৰ্ট কৰিলোঁ কিন্তু শেষ কৰিবই পৰা নাছিলোঁ যিহেতুকে মানুহজনৰ আৰু সৰু ছোৱালীজনীৰ গা ভাল নাছিলে একদম বহুত বেছি গা বেয়া হৈছিলে সেইটো কাৰণে সিহঁতৰ লগত লাগি থাকিব লগা হৈছিলে ভিডিঅ' বনাব পৰা নাছিলোঁ আৰু বাৰ্থডে দিনাখন মই আপোনালোকক অলপ কিছুমান সময় মানে বাৰ্থডে দিনাখনৰ কিছুমান মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ বৰ বিশেষ ডাঙৰকৈ পতা নাই বাৰ্থডে যিমানখিনি পাৰিছোঁ ঘৰতে আমাৰ ফেমিলিটোৰ মাজত তেনেকৈ আৰু পাৰ কৰিলোঁ পূজা আছিলে সত্যনাৰায়ণ পূজা পাতিলোঁ তেনেকৈ আৰু দিনটো তেনেকৈ পাৰ কৰিলোঁ বিশেষ একো নাই যিহেতুকে মানুহজনৰ গাটো সেইদিনাখনো বহুত বেয়া হৈ আছিলে তথাপিও উপায় নাই কাৰণে মানে ছোৱালীৰ বাৰ্থডেটো যিহেতুকে নাপাতিলে মনটো বেয়া লাগিব নহয় জানো সেইটো কাৰণে যেনে তেনে এটা নিয়ম কৰি থলোঁ আৰু তথাপিও ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ সৰু হওক ডাঙৰ হওক চেলিব্ৰেশ্যনেই হয় নহয় জানো আৰু ফেমিলিৰ লগত কৰা চেলিব্ৰেশ্যন এনেও স্পেচিয়েল হয় নাই
সেইটোৱে আৰু সেইকাৰণে ভাবিলোঁ আপোনালোকেও যিহেতুকে মোৰ ফেমিলি মেম্বাৰ হয় আপোনালোকৰ লগতো মই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ আৰু বৰ বিশেষ দীঘলীয়া নকৰোঁ এতিয়া যাব ওলাইছোঁ নামঘৰলৈ নামঘৰত আছে ভাগৱত পাঠ আৰু ভাগৱত পাঠৰ লগতে হ'ব ভাগৱত ভ্ৰমণত মানে বহুত এটা ধুনীয়া পৰিৱেশৰ সৃষ্টি হয় নামঘৰত সেইটো কাৰণে আজি যাবলৈ ওলাইছোঁ কিন্তু নামঘৰৰ যোনটো ভাগৱতৰ ভিডিঅ' সেইটো মই আজি ইয়াৰ লগত এড নকৰোঁ যিহেতুকে নহ'লে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব আকৌ নেক্সট ভিডিঅ'ক আপোনালোকক মই দেখুৱাম ভাগৱতত মানে কি হ'ল কি নাই হোৱা নামঘৰত কি কৰিলোঁ তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতেই সামৰিছোঁ যদি এই বাৰ্থডে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু আগতে যেনেকৈ মৰম দি আহিছে তেনেকৈ দি যাব বুলি আশা ৰাখিলোঁ বৰ বিশেষ দীঘলীয়া নকৰোঁ তেনেহ'লে আজিলৈ ইমানতেই সামৰিছোঁ বাই বাই